নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে যদি এনেদৰে সুন্দৰভাৱে নিজৰ নাম এডিট কৰিব বিচাৰে তেনেহলে আপোনালোকক প্ৰয়োজন হ'ব pixellab নামৰ এই এপ্লিকেশ্যনটোৰ ইয়াৰ লিংক আপোনালোকে ভিডিঅ'টোৰ ডেসক্ৰিপচনত পাব ইয়াত থকা 3 ডটত ক্লিক কৰি ইমেজ সাইজত গৈ আপোনালোকে সাইজ সেট কৰি ল'ব পাৰিব আপোনালোকৰ ইচ্ছানুসাৰে মই ইউটিউব থাম্বনেল সিলেক্ট কৰিছো এইদৰে আপোনালোকে এডিট কৰিব বিচৰা ফটোৰ বেকগ্ৰাউণ্ড সিলেক্ট কৰি লওক যেহেতু বিহুৰ বতৰ হেয়ে ইয়াত মই বিহু বুলিয়েই লিখিছো আপোনালোকে নিজৰ ইচ্ছামতে লিখি লওক ফন্ট ষ্টাইল অৰ্থাৎ অলপতে লিখি লোৱা নামটোৰ ষ্টাইল সলনি কৰিবলৈ ফন্টত ক্লিক কৰক ইয়াত আপোনালোকে কেৱল ইংলিছ ফন্ট ষ্টাইল হে দেখা পাব আৰু ইয়াত আপোনালোকে ব্ল্যাঙ্ক দেখা পাব হেয়া আপোনালোকে এছামিজ ফন্ট ষ্টাইল এক্সট্ৰাকৈ ডাউনলোড কৰি ল'ব লাগিব ইয়াৰ লিংক ডেসক্ৰিপচনত আছে লিংকত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস এখন দেখিবলৈ পাব আৰু ইয়াত ডাউনলোড বাটনত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব তাৰ পিছত ইয়াত ক্লিক কৰাৰ লগে লগে ওপৰত ফন্ট ষ্টাইল চেঞ্জ হৈ যাব এতিয়া ওকে বুলি ক্লিক কৰি নামটো নিৰ্দিষ্ট স্থানত মিলাই লওক এতিয়া টেক্সচাৰত গৈ ইয়াত ক্লিক কৰি নামটোত যি ডিজাইন কৰিব লাগে তেনে ফটো এখন এড কৰিব লাগিব ইয়াৰ লগত আনুষংগিক ফটো এড কৰিবলৈ ইয়াত ক্লিক কৰি ফটো সিলেক্ট কৰি লৈ নিৰ্দিষ্ট স্থানত বহুৱাই ল'ব লাগিব ইয়াত এই ফটোটো এড কৰাৰ লগে লগে হোৱাইট বেকগ্ৰাউণ্ডখনো শো কৰিছে এই হোৱাইট বেকগ্ৰাউণ্ডখন আঁতৰাবলৈ এৰেজ কালাৰত ক্লিক কৰি এনাবেল কৰি দিব লাগিব ইয়াত আপোনালোকে ব্ৰাইটনেছ কন্ট্ৰাষ্ট আদি মিলাই ল'ব পাৰিব ওপৰৰ এই সেভ বটমত ক্লিক কৰি কোৱালিটি নিজৰ ইচ্ছানুসাৰি মিলাই লৈ ওকে কৰি সেভ কৰিব ভিডিঅ'টো এতিয়ালৈকে চোৱাৰ বাবে বহুত ধন্যবাদ
যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টি বাটনটো প্ৰেছ কৰি দিব। ধন্যবাদ। জয় আই অসম।